Hi friends, Aji Apunalukokloi is a breakfast recipe, egg poached at a simple way. Bonabo kenedore pari. Prothomte enike pani khini utolai asilo aru utoli থকা পানীত অলপ নিমখ দি দিছো নিমখ দি যেতিয়া পুৰা উতল আহিব এনেকে এখন চামুচেৰে পুৰা এনেকে ৰাউন্ড ৰাউন্ড কে ঘুৰাই দিছো এতিয়া ঘুৰাই দিয়াৰ পাছত এটা ডিম এনেকে ভাঙি থৈছিলো হেতু ইয়াত দি দিছো আপুনি নিমখৰ বদলি ভিনেগাৰো দিব পাৰে কিন্তু মোৰ ওচৰত ভিনেগাৰ নাছিলে মই ইজিকে ঘৰত থকা বস্তু কেনেকে বনাব পাৰি নিমখ দি বনাই দিছো তাৰপিছত দেখিছে আপোনাৰ গোটেইখিনি একটো আপোনাৰ ধুনীয়াকে হামৰি পেলাইছে এতিয়া অলপ দেৰি এনেদৰে সিজিবৰ কাৰণে দিম বেছি দেৰি নালাগে 1 মিনিট মানৰ ভিতৰতে হৈ যায় ৰেডি এটা হৈছে আৰু হৈ গ'ল ধুনীয়াকৈ এইটো আমি প্লেটত লৈ লওঁ এইটো খাবৰ কাৰণে ইয়াত অকণমান নিমখ আৰু অকণমান জালুকৰ গুড়ি দি লওঁ এইটো বহুত হেল্ডি হয় ব্ৰেকফাষ্টত এইটো খাব পাৰে এনেওতো ব্ৰেকফাষ্টত এগটো বহুত হেল্ডি হয় তো আমাৰ এগ পোচ ৰেডি হৈ গ'ল আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ